চিন্তাগণৰ কথা ব্ৰহ্মাই বোলে সৰস্বতী তোমাৰ হোৱা নাই ভাত ব্ৰহ্মাই বোলে সৰস্বতী তোমাৰ হোৱা নাই ভাত বিষ্ণুই বোলে লক্ষ্মী দেৱীৰ মুখৰে নাই মাত বিষ্ণুই বোলে লক্ষ্মী দেৱীৰ মুখৰে নাই মাত শিৱে বোলে পাৰ্বতীয়ে ধন কৰি আছে কিয় জানা প্ৰমাণ চাব যাব লাগে আমি সকলো হুয়াৰ ঘৰে হিমতে তিনিজনে অকলে নাম হেনকালে তিনি দেৱী হেনকালে তিনি দেৱী এতিয়া ব্ৰহ্মাই কৈছিল ব্ৰহ্মাই বোলে সৰস্বতী পাৰ্বতী আমাৰো যোৱা গৈ আমি ঘৰলৈ যাম ভাত পানীও খাম পিছে আচল কথাটো মনত আছে নহয় এহি বুলি তিনি দেৱী যিসকল ব্ৰহ্মা বিষ্ণুক চাই ৰজা দণ্ড হে ৰজাৰ দণ্ডত পতা